নমস্কাৰ আজি আপোনালোকৰ সুবিধাৰ কাৰণে এটা মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজি ৰাতিপুৱাই 3-4টা মানে অফাৰ বস্তু আহি গ'ল অনলাইনত এতিয়া এইটো বস্তু আপোনালোকক দেখাইছোঁ আপোনালোকৰ সুবিধা হ'ব গৃহিণীসকলৰ সদায় ৰাতিপুৱাটো আৰু ঘৰৰ কাম কৰিব লাগে জাৰুডাল লোৱাৰ পাছতে ফ্ল'ৰ চাফা কৰিব লাগিব আৰু তাৰ কাৰণে মানে এনেকৈ বেলেগ বেলেগ বস্তু আনি থকাত কেনেকৈ সৰহকৈ আনি ল'লে এইটো 5 লিটাৰ ধৰা মাত্ৰ 200 টকা 5 লিটাৰ ধৰা মাত্ৰ 200 টকা আপোনালোকৰ যদি লিংকটো লাগে আপোনালোকে কমেণ্ট কৰিব আৰু যদি আনিব বিচাৰে ব্যৱহাৰ কৰিব বিচাৰে আৰু এটা আহিছে এইটো পাইপ এডাল আছে আৰু এই দুইটা হৈছে এটাৰ লগত এটা অফাৰ 127 নে কিবা আছিলে আৰু একদম কম আছে কম প্ৰাইচটো কমতে দিছে অফাৰ আছে কাৰণে এইটো হৈছে গেছটো চাফা কৰা গেছ চাফা কৰিব পাৰি তাৰ যিকোনো আপোনালোকে চকীখন যদি লেতেৰা হৈ থাকে তেনেকৈ চাফা কৰিব পাৰি যিকোনো এটা বস্তু স্প্ৰে মাৰি পেলাই ইয়াত চাফা কৰিব পাৰি একদম বহুত চিকচিকীয়া হৈ যায় চাফা হৈ যায় আৰু এটা বস্তু আহিছে এইটো আহিছে চুৱেটাৰ এইটো চুৱেটাৰ লং চুৱেটাৰ একেবাৰে কম প্ৰাইচ গোটেইখিনি মিলাই 700 টকা আপোনালোকে এইটো একেবাৰে 200 টকা 200 টকাত আপোনালোকে ইমানখিনি এনেকৈ বেলেগত হ'লেও নাপায় মানে বেছি পইচা ল'ব আৰু এই 200 টকা আপোনালোকে যদি এইটো বস্তু আনিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব মই লিংকটো দি দিম আৰু এইটো হ'লে সকলো চাফা কৰিব পাৰি বাচন বৰ্তন সকলো চাফা কৰিব পাৰি এইটো নেমু হয় মিল্ক এনেকৈ আছে ক্লিন ৰিমুভ এইবিলাক সকলোখিনি লেতেৰা বস্তুবিলাক চব চাফা কৰি দিব পাৰি এইটো স্প্ৰে আছে স্প্ৰে মাৰি দিলে হ'ল আৰু আপোনালোকে কমেণ্ট কৰিব আৰু যদি প্ৰয়োজন হয় মই লিংকটো দি দিম বাই বাই